Hi everyone, মই মিনাক্ষী মোৰ চেনেল মিনাক্ষী ব্লগাৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আহকচোন মই আপোনালোকৰ লগত আজি এটা ইজি ৰেচিপি শ্বেয়াৰ কৰোঁ। এইখিনি ছাগলী মাংস লৈ লৈছোঁ। ইয়াত গোটা গৰম মছলাখিনি লৈ লৈছোঁ, জিৰা, জালুক, ধনিয়া গুটি, তেজপাত, গোটা গৰম মছলা আৰু ভোট জলকীয়া। ইয়াত লৈছোঁ পিঁয়াজ, বিলাহী, আদা নহৰু আৰু কাটি লোৱা আলু। আৰু এইখিনি হৈছে মিঠা দৈ। এতিয়া কেৰাহীখনত তেল দি তাত পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এতিয়া পিঁয়াজখিনিত অলপ নিমখ, হালধি আৰু তেজপাত দি দিলোঁ। এয়া মাংসখিনি দি দিলোঁ। এয়া মাংসখিনি ভালদৰে লৰাই দিছোঁ। এয়া ঢাকোন লগাই লগাই ভাজি থাকিম। তাৰ মাজতে মই এয়া ৰুটিৰ বাবে আটা মুঠি ল'লোঁ। এয়া ৰুটি বনাই আছোঁ। লগতে মোক হাজবেণ্ডেও অলপ সহায় কৰি দিছে। এইখিনি কালাৰ অলপ চেঞ্জ হোৱাৰ লগে লগে তাত কাটি থোৱা আলুখিনি দি দিলোঁ। এয়া আলু দি লৰাই আছোঁ। দি লোৱা বিলাহীখিনি দি দিলোঁ। এয়া কাটি লোৱা বিলাহীখিনি দি দিলোঁ। এতিয়া আকৌ ভালকৈ লৰাই দিম। এইফালে মোৰ ৰুটিও বনি আছে। এতিয়া আদা নহৰুখিনি কেঁচা যোৱালৈকে এনেকৈ ভাজি থাকিম। এয়া আমাৰ ভাজি হৈ গ'ল। এতিয়া ইয়াত হালধি অলপ দি দিছোঁ আৰু নিমখ দি দিলোঁ। নিমখটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব। আৰু ইয়াত এতিয়া অলপ কেঁচা পিঁয়াজ দি দিলোঁ। এতিয়া ইয়াত আদা নহৰুখিনি দি দিলোঁ। কেঁচা পিঁয়াজ দি এতিয়া ভালদৰে লৰাই থাকিম। আকৌ অলপ ভালকৈ লৰাই খুন্দি লোৱা গোটা মছলাখিনি। এতিয়ালৈ কোনো মা মছলা ব্যৱহাৰ কৰা নাই। যিখিনি গোটা মছলা ৰাখিছিলোঁ সেইখিনিয়ে ব্যৱহাৰ কৰিম। ইয়াত কোনো কিনা মছলা ব্যৱহাৰ নহয়। এবাৰ ৰেড চিলি পাউডাৰো ব্যৱহাৰ নকৰোঁ। এতিয়া ভালদৰে লৰাই দিম। আৰু এতিয়া গোটেইখিনি ভাজি হৈ যোৱাৰ পিছত ইয়াত মিঠা দৈখিনি দি দিলোঁ। এয়া হাজবেণ্ডে সহায় কৰি দিছে। এয়া মিঠা দৈখিনি দি কম জুইতে এনেকৈ লৰাই থাকিম। এয়া মাংস ভাজি হৈ গ'ল। এয়া মাংসৰ পৰা তেল এৰিবলৈ আৰম্ভ কৰিছে। এতিয়া ইয়াত অলপ গৰম পানী দি দিলোঁ।
এতিয়া ইয়াত সোৱাদ অনুযায়ী জলকীয়া ব্যৱহাৰ কৰিব পাৰে। গৰম মছলা ছটিয়াই দিছোঁ। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। এতিয়া ভাত আৰু ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰি। এয়া গৰম গৰম ৰুটিৰ লগত জ্বলা মিঠা ছাগলী মাংস ৰেডি হৈ গ'ল। এতিয়া ইয়াৰ লগত অলপ কেঁচা পিঁয়াজৰ চালাড লৈ ল'ব পাৰে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।